ঐনবেলিৰ দৰে এইবেলিও হাজো কৈবততলা ৰাইজৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী দামোদৰ দেৱৰ 424তম তিৰুভাৱ তিথি। আজি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি। হয়, এই উপলক্ষে আপুনি কি ক'ব? আমাৰ হাজো কৈবততলা ৰাইজ গঞৰে ইতিপূৰ্বৰ পৰাই আমাৰ এই মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথিটো উদযাপন কৰি আহি আছে আৰু আজি তেখেতৰ এই তিৰুভাৱ তিথিৰ 424তম। পূৰ্বৰ নিচিনাকৈ আমি এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে আমি হাজো কৈবততলাবাসী ৰাইজে উদযাপন কৰাৰ এটা প্ৰয়াস কৰিছোঁ। কি কি কাৰ্যসূচী হাতত লৈছে আপোনালোকে? কাৰ্যসূচী ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পৰাই আমাৰ বৃক্ষৰোপণৰ পৰাই ধৰ্মীয় পতাকা উত্তোলনৰ পৰাই আমাৰ গোটেইখিনি কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। এতিয়া আমি যি আমাৰ নগৰ পৰিভ্ৰমণ আছিল, দুপৰীয়া 1:30 বজাত আমি মহাপুৰুষজনাৰ বিগ্ৰহলৈ সমস্ত হাজো নগৰ পৰিভ্ৰমণ কৰিলোঁ আৰু সেই নগৰ পৰিভ্ৰমণৰ সফল সমাপ্তিৰ পিছত এতিয়া আমি গুৰুজনাৰ বিগ্ৰহ আমি তেখেতৰ নামঘৰত প্ৰৱেশ কৰিছোঁ আৰু প্ৰৱেশ কৰাৰ পিছত আজি নিশাৰ কাৰ্যসূচী আছে বিৰাট নাগাৰা নাম। এই নাগাৰা নামত পাঠকোদ্যয় হ'ব আমাৰ স্বনামধন্য নাগাৰা শিল্পী আমাৰ মাননীয় শ্ৰীযুত ৰামচৰণ ভঁৰালী ডাঙৰীয়া আৰু ধনমণি লহকৰ ডাঙৰীয়া। সমগ্ৰ হাজো অঞ্চলক সামৰি এক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত ৰাইজে মহাপুৰুষজনাৰ বিগ্ৰহ লৈ সমস্ত হাজো নগৰ পৰিভ্ৰমণ কৰে। গুৰুজনাৰ নামেৰে মুখৰিত হৈ পৰে এই বৰ্ণিল শোভাযাত্ৰা। আপুনি চাওক, এই কৈবততলা ৰাইজৰ যে দামোদৰ দেৱৰ উৎসৱ পালন কৰে, আজি কত বছৰ ধৰি পালন কৰি আহিছে আৰু ইমান ভক্তিভাৱে পালন কৰে আৰু সেইকাৰণে আমি আজিলৈকে এটা বছৰো মিছ কৰা নাই। মোৰ মা বিজয়া চক্ৰৱৰ্তী আহিছিল, তাৰপিছত মই আহিছোঁ আৰু ইয়াতে আপোনালোকে ৰাইজৰ ইমান আস্থা ভক্তি ইয়াতে আহিয়ে মনটো ভাল লাগি যায় আৰু এনেকুৱা উল্লাস পাব। দেখিছে কিমান দূৰ দূৰণিৰ আলহীসকল আহিছে, পৰিৱেশে বেলেগ হৈ গৈছে। ৰাইজক দেখাওক বাহিৰে অসমৰ ৰাইজক ভাল পাব চাই। এতিয়া ৰাইজৰ বহুতো অভিযোগ উঠিছে, এই অভিযোগবোৰ কেনেকৈ সমস্যাবোৰ সমাধান কৰিব? চাওক, আমি সমস্যা এটা এটাকৈ সমাধান কৰি আহিছোঁ আৰু ৰাইজৰ প্ৰতি কিমান সমস্যা থাকে সেইখিনি আমাৰ চৰকাৰে পালন কৰি আছে, বাকীখিনি আমাৰ বিধায়কৰ ফালৰ পৰা কৰিম। কিন্তু সমস্যা পানীৰ পৰা, খোৱা পানীৰ পৰা আৰম্ভ কৰি ইয়াত লেট্ৰিনো নাই তেনেকৈ। ইয়াত কমিউনিটি লেট্ৰিন বনাব লাগিব, ইয়াতে যে কিছুমান আঁচনি আছে, ইয়াতে ঘৰে ঘৰে পানী পাব লাগিব। ইয়াত কামখিনি আমি পৰ্যায়ক্ৰমে কৰি আছোঁ আৰু শেষ কৰিবলৈ চেষ্টা কৰিম। ইফালে নিশাৰ অনুষ্ঠানত উপস্থিত থাকে স্বনামধন্য নাগাৰা শিল্পী ৰামচৰণ ভঁৰালী আৰু ধনমণি লহকৰ বিৰাট নাগাৰা নাম। জৰিয়তে মই লাভিন আছামৰ সমূহ পৰিয়ালবৰ্গলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথি এই উৎসৱত আপোনালোকক সঁচাকৈ লগ পাব আনন্দিত হৈছোঁ। মোৰ নাম শ্ৰী ৰামচৰণ ভঁৰালী। মই আজি এই হাজো কৈবততলাত নাম পৰিৱেশন কৰিবলৈ ওলাই আহিছোঁ আৰু পৰম সৌভাগ্য আজি ইয়াৰে দামোদৰ দেৱৰ তিথিৰ সমূহ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে হাজোবাসীক মই শতবাৰ নমস্কাৰ কৰিছোঁ আৰু সমূহ নামধৰ্মী ৰাইজকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আপুনি চাই আছে লভিন আছাম।